হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা মছলা ফিছ ৰেচিপি। প্ৰথমতে মই মাছ কেইপিছত অলপমান হালধি আৰু নিমখ সানি লৈছোঁ। নিমখ আৰু হালধি ভালদৰে সনাৰ পাছত এতিয়া এখন পেন ষ্ট'ভৰ ওপৰত দি লৈছোঁ। তাতে অলপমান জিৰা দিছোঁ, নহৰু দিছোঁ আৰু শুকান জলকীয়া। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু এইখিনি প্ৰায় ৰঙচুৱা হ'লেই এতিয়া এইখিনি এটা মিক্সি পটত দি লৈছোঁ আৰু পিচি ল'লোঁ। একেবাৰে মিহিকৈ পিছা নাই, অকণমান ৰাফকৈ পিচিছোঁ। এতিয়া মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। আৰু এয়া মাছ কেইপিচ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া অকণমান তেল দি পিঁয়াজ অলপমান দিছোঁ, সৰু সৰুকৈ কুটি লৈছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'লোঁ। আৰু ৰঙচুৱা হোৱাৰ পাছত ইয়াত সৰু সৰুকৈ কুটি লোৱা দুটা বিলাহী দি দিলোঁ। বিলাহীখিনি অকণমান এনেদৰে ভাজি ল'ম। আৰু এতিয়া ইয়াত দিম অলপমান হালধি, লগতে দিছোঁ অকণমান গৰম মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু লগতে দিছোঁ অকণমান চব্জি মছলা আৰু দিছোঁ খুন্দি থোৱা জিৰা, নহৰু আৰু শুকান জলকীয়া। লগতে দিছোঁ অকণমান নাৰিকলৰ গুড়ি, শুকান নাৰিকলৰ গুড়ি দিছোঁ মই ইয়াত। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'লোঁ। প্ৰায় সিজিলেই, সিজাৰ পাছত ইয়াত মই নিমখ দিছোঁ। লাহে লাহে মছলা আৰু বিলাহী ভালদৰে সিজিব ধৰিছে। এতিয়া ইয়াত দিম অলপমান গৰম পানী। মছলাখিনি আৰু বিলাহী ভালদৰে যাতে সিজিব পাৰে সেইবাবে কমকৈয়ে দিছোঁ প্ৰথম অৱস্থাত। এইখিনি পানী শুকোৱাৰ পাছত আকৌ দিম পানী। আৰু এয়া চাওক, প্ৰথমে দিয়া পানীখিনি প্ৰায় শুকাই গ'ল। এতিয়া ইয়াত আকৌ অলপমান গৰম পানী দিম। পৰাপক্ষত ঠাণ্ডা পানী নিদিয়াই ভাল, যদি পাৰে গৰম পানীয়ে দিব। যিহেতু অলপ ঠিক গ্ৰেভি বনাম সেইবাবে পানী বৰ বেছিকৈও দিয়া নাই। এতিয়া ইয়াত মাছ কেইপিচ দি দিছোঁ। এইখিনি শুকোৱাৰ পাছত মছলা ফিছ খাবৰ বাবে সাজু হৈ যাব। মাছ কেইপিচ দিয়াৰ পাছত অকণমান সময় এনেদৰে ঢাকি দিলোঁ। আৰু এয়া চাওক, লাহে লাহে পানীখিনি শুকাইছেই আৰু অকণমান শুকাবলৈ দিম। আপোনালোকে ইচ্ছা কৰিলে এনেদৰেও খাব পাৰে, কিন্তু মই ইয়াতকৈ অলপমান শুকুৱাই দিম, সেইবাবে আকৌ অকণমান ঢাকি ৰাখি দিছোঁ এনেদৰে। আৰু এতিয়া চাওক, মছলা ফিছ খাবৰ বাবে সাজু হৈ গ'ল। আশা কৰোঁ আজিৰ এই ভিডিঅ'টি চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটি হিট কৰি দিব। আজিলৈ আহোঁতেনে ধন্যবাদ।